দিছোঁ হাকৈ দিয়া গাড়ী এতিয়ালৈকে খাই বিহু পালেহি বিহুলৈ বেছি দিন নাই আজি বিহু বুলি এইবিলাক পৰ্দাবিলাক ধুইছোঁ আৰু এনেকুৱা পৰ্দা আছে এইবিলাক যে লগাই এনেকুৱা আজিকালি এইবিলাকে লগা হয় চব পৰ্দাতে এইবিলাক পৰ্দা যদি মেচিনত ধুৱে তেনেহ'লে মেচিনত ধুব এইবিলাকতো এৰি যায় মেচিনটোৰ কাৰণেও বেয়া এইবিলাক এৰি গ'লে মেচিনটোৰ কাৰণেও বেয়া হয় আকৌ পৰ্দা এইবিলাক এৰি গ'লে ভাগি যোৱাও হৈ থাকে তাৰ কাৰণে এনেকৈ কৰি এইখিনি এনেকৈ কৰি এনেকৈ এডাল লৈ এনেধৰণে বান্ধি ল'ব এনেধৰণে বান্ধি লৈ যদি মেচিনত দিয়ে তেনেহ'লে মেচিনত দিয়ক আকৌ ধুব আকৌ ডায়াৰটো দিয়ক একো নহয় এনেকৈ ওলাব এইখিনি নকয় আৰু এইবিলাক এইবোৰ যে লগাবলৈও ইমান দিগদাৰ পুৰা আজি কাপোৰ ধোৱাত লাগি গৈছোঁ এইখিনি ইয়াত ভৰ্তিকৈ এইখিনি ভৰাই থৈছোঁ তাৰপিছত এইফালে এইখিনি ধোৱা হৈ গ'ল আৰু এইফালে ভিতৰত কাম আছে বহুত চাব দেই এতিয়া আকৌ ডায়াৰটো দিলোঁ নাই এটাও এয়া নাই আপোনালোকে যদি এই চিষ্টেমটো নেজানে তেনেহ'লে এনেকৈ ধুব মেচিনত পৰ্দা এইবিলাক একো নেৰে যেনেকৈ ধুৱে তেনেকৈ থাকিব আৰু আপোনালোক চবকে ভোগালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ আপোনালোকে যে পিঠা পনা আৰম্ভ কৰিলে চাগে মই একো কৰা নাই কৰিম আজিৰ পৰা আৰম্ভ কৰিছোঁহে বিহুৰ কাম এইখন এটা নাই দেখিছে নাই ঠিক আছে বাকী আৰু ঢেৰ কাম আছে কৰি লওঁ চাই যাব ভিডিঅ'টো আগলৈকে মই এতিয়া ভাত বনাই আছোঁ আজি মঙলবাৰ হয় মঙলবাৰে আমি নিৰামিষ খাওঁ আৰু কাপোৰ ধুই আছোঁ কাপোৰখিনি ধুইও হোৱা নাই মোৰ আৰু এইফালে মিস্ত্ৰীও লাগি আছে ঘৰত মিস্ত্ৰী চাহো দিব লাগে 11টা বাজিলে এতিয়া 11টা বাজি গ'লে 15 মিনিটমান আৰু মই এইফালে বনাইছোঁ এইফালে ফ্ৰেঞ্চবিন আলু ভাজিছোঁ মটৰ গ্ৰীণ মটৰ আৰু এইখিনি মই মটৰ ঘুগুনি বনাই থৈছোঁ হেল্ল' এভৰিৱান মোৰ চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মই দীপিকা স্বাগতম জনাইছোঁ আজি কাইলৈ উৰুকা আজি উৰুকাৰ আগদিনা হয় বিহুৰ কেইদিন কিমান কাম থাকে জানেই সকলোৱে আৰু এইকেইদিন ময়ো কামত বহুত ব্যস্ত কালি মই কাপোৰ ধুইছিলোঁ আপোনালোকক এই দেখুৱাইছোঁ মই কাপোৰ ধুওঁতে আৰু তাৰপাছত আৰু ভিডিঅ' কৰিবলৈ সময় নাপালোঁ আৰু আজি আকৌ আৰম্ভ কৰিছোঁ আজি এতিয়া মই বনাম নাৰিকলৰ চিৰা বনাম আৰু নাৰিকল লাড়ু বনাম চুজিৰ সৈতে বনাম আকৌ অকল নাৰিকলেদিও বনাম তাৰ কাৰণে মই এইখিনি নাৰিকল এয়া ওপৰৰ কাঠটো গুচাই থোৱা আছে এইটো অকল এই ক'লা অংশটো আছে ক'লা অংশটো কাটিব লাগিব গোটা গোটাকৈ এনেধৰণে এইখিনি কাটি থৈ দিয়া আছে এইটো দেখাবলৈ ফালিলে পানী খাবলৈ আৰু এইখিনিও একেই এইখিনি বনাম বাৰু এতিয়া
অকণমান ঘৰটো চিজিল কৰি লওঁ। মোৰ ঘৰৰ চফা কৰা মেলা এইবিলাক হ'লেই। কালি আমাৰ এইযোৰ চফা আনিলোঁ নতুনকৈ। চফাযোৰ চিজিল কৰা হোৱা নাই, সেইযোৰ কৰি লওঁ, তাৰপাছতে বনামগৈ। এইখিনি মই ঠিক কৰি ল'লোঁ, পিছত দেখুৱাম বাৰু। আৰু নাৰিকলৰ লাড়ু আৰু চিৰা বনাম, কিন্তু এতিয়া মই এফালে যাব লাগে। আৰু এখন চোফা তাৰমানে চকী এখন বনাব দি থোৱা আছিলে, মায়ে আনিব গৈছিলে। ইমান পচন্দ হোৱা নাই বুলি কৈছে, আমাক চাব মাতিছে তেনেকৈ মোকে। যদি ভাল দেখোঁ আনিম, তাৰমানে যদি বেয়া দেখোঁ কিবা এটা কৰিব লাগিব। মই নাৰিকলৰ চিৰা বনাবৰ কাৰণে নাৰিকলখিনি ৰুকি ল'লোঁ এইখিনি। আৰু এতিয়া মই পটাপট ঘৰটো সাৰি লওঁ, তাৰপিছতহে চিৰাখিনি বনাম। ঘৰটো সাৰি লওঁ আগত, কি হ'ব হ'ল যে সেইকাৰণে ঘৰটো সাৰি লওঁ, তাৰপাছতহে চিৰাখিনি বনাম। এতিয়া মই বনাই আছোঁ নাৰিকলৰ চিৰা। মই কুকাৰত বনাইছোঁ। আপোনালোকে আগতে নাৰিকলৰ চিৰা বনাই পাইছেনে নাই বাৰু জনাবচোন মোক কমেণ্টত। আৰু যদি বনোৱা নাই তেনেহ'লে মই নাৰিকলৰ চিৰা বনোৱা ৰেচিপি এটাও দিম, সেই ৰেচিপিটো চাই বনাই চাবচোন, এবাৰ ট্ৰাই কৰিব, খাবলৈ বহুত ধুনীয়া হয়। এয়া মই নাৰিকলৰ চিৰা বনাই আছোঁ এনেধৰণে। এয়া বিহুৰ উৰুকাৰ দিনা আমি পিছবেলা 4টামান বজাৰ পৰা উৰুকাৰ খানাৰ কাৰণে আৰম্ভ কৰি দিছিলোঁ। গাহৰি পুৰিবৰ কাৰণে এয়া বইল হৈ আছে। আৰু এয়া ৰাতি খানা খোৱাৰ সময়ত মায়ে মাছৰ চব্জি বনাই আছে, আৰু এইফালে চাৰিওফালে গাহৰি খৰিকাত দি থৈ দিয়া আছে। আৰু কিবাকিবি মই বনাইছোঁ, ভিতৰত কুকুৰা বনাইছোঁ, হাঁহ বনাইছোঁ, আৰু এয়া মই তিলপিঠা বনাই আছোঁ। আৰু মই বনালোঁ নাৰিকলৰ লাডু বনালোঁ, চুজিৰ সৈতে নাৰিকলৰ লাডুও বনালোঁ, সকলো বনাই ৰেডি। এয়া দেহা মানুহ আৰু ককাকে নাচি আছে। আৰু ভিডিঅ' কৰা নহ'লে, আৰু বহুত বেছি ফূৰ্তি কৰা হ'ল, ভিডিঅ' কৰিবলৈ থাকি গ'ল। ইমান সময় ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আকৌ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।